হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আমি গৈ আছোঁ এতিয়া বেলেগ এটা জেগালৈ। কাম চলি আছে ইয়াতে, অলপ মেটেল আছিলে তো সেইটো কাম হৈ গৈছে। এতিয়া আমি গৈ আছোঁ আগলৈ। তাৰপিছতে আমাৰ কাম হ'ব, আকৌ ইয়াতে আহিব লাগিব। তো আমি চাইকেল থৈ আহিছোঁ, এতিয়া আগলৈ গৈ আছোঁ। মাটি মিলাব লাগে কোৰ লগত। তো আমি গৈ আছোঁ এতিয়া ৰামপুৰ ছাইডলৈ। ভিডিঅ'টো চাই থাকক শেষলৈকে। এখন হ'ল আমাৰ গাঁও ৰামনগৰ, পুৰণাকি ৰামনগৰ ডিষ্ট্ৰিক্ট হোজাই। কাম চলি আছে, এক চাইড হৈ গৈছেগৈ, এক চাইডটো বাকী আছে আৰু। এইপিনে হ'ল আমাৰ প্লেয়াৰবিলাক, এইপিনে পাণ্ডা জেচিটি আৰু এইপিনে আমাৰ ডন। কোন বনেগা ডন, কোন বনেগা ডন চব। ৰাস্তাবোৰ আকৌ 5-6 মাহ পিছত ধুনীয়া হৈ যাবগৈ। ৰাস্তা 2 লাইন ৰাস্তা আহি আছে। তাকে কামবোৰ কৰি আছোঁ আৰু লাহে লাহে। কেনেকুৱা হৈছে নাজানো। এয়া চাওক, JCB আহি আছে। আৰু JCB মাটিখিনি চাইডটো খান্দি আছে। এইপিনে ঠাণ্ডা হৈ গৈছে। আমি এতিয়া গৈ আছোঁ মাটি মিলাবলৈ। এইপিনে চাওক, মোবাইলে উৰি গ'লে এতিয়া। অলপৰ কাৰণে মোবাইল পোৱা নাই। শনি বজাৰ এটা ডেইলি হয়, মানে মেইন বজাৰখন শনিবাৰে হয়। তো এখন আমি এতিয়া শনি বজাৰ পাইছোঁহি, শনি বজাৰ চাৰিআলি। তই তৰা কাষত, তই মৰম, তই চেনেহ, তই মন্দ পুনৰ, তই তৰা কাষত। চব ইমান ধুনীয়া মুকলি পৰিৱেশ। এইপিনেতো ধান কাটি হৈ গৈছে, শেষেই হৈছেগৈ। চব ঘুম গুটি ধাননি, সৰু সৰু বাট, তুমি চালে চিনিলো তোমাক। মুখতে হাঁহি লৈ এখুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ। দেখি পৰে কৰি যা। আমি তাক গৈ আছোঁ। পানী বা আছে নাই নদীখনত? এয়া খালী নদী দেখোন, পানী নাই। এয়া চাওক, নদীখনত পানী নাই, পুৰা শুকান হৈ আছে চব। এইপিনে হ'ল আমাৰ পঞ্চায়ত ঘৰ, আৰু ইপিনে আহি আছে ধান কঢ়িয়াবলৈ, কান্ধত বিৰিয়ালৈ মানুহবোৰ। আৰু ইপিনে কণ কণ ছাত্ৰ ছাত্ৰী স্কুললৈ গৈ আছে।
আজি কি আছে পিতাই আহি থাক দেই এইপিনে হ'ল এম ই স্কুল ইয়াতে এক্সাম হৈ আছে এতিয়া ফাইনেল এক্সাম ইপিনে যায় তপনপুৰ টঙিয়া আৰু ইপিনে যায় আপোনাৰ আমাৰ লালুংগাঁও আৰু এতিয়া আমি ইপিনে গৈ আছোঁ ৰামপুৰ কাম কৰিব লাগিব তাতে গৈ আছোঁ আৰু আমি আহি পাই গ'লোঁ ৰামপুৰ ইয়াতে আমি মাটি বিলাব লাগিব এতিয়া আপোনালোকে এনেকৈতো চাই থাকক আৰু কেনেকুৱা লাগিছে জনাব আমি কামতে আহিছোঁ এতিয়া লেতেৰা পেতেৰা কাপোৰ পিন্ধি আহিছোঁ কাৰণ চাফাও নহয় অঁ কামৰ মানুহ যেতিয়া আমি আৰু তেনেকৈ থাকিব লাগে কেতিয়াবা কাপোৰ ধুৱাই নাখায় এনেকৈ পিন্ধি আহিছোঁ মই যোৱাকালি আজি দুদিন ধুৱাই নাই কাপোৰ ঠাণ্ডাত নুশুকায় আৰু এনেকৈ আহিছোঁ চাওক বাকী এইবোৰ আমাৰ লগৰ এজন দাদা হৈছে বয়স হৈছে তথাপিতো আমি এতিয়া কাম কৰিছোঁ দাদা বুলি কওঁ ভাল লাগে হাঁহি ফূৰ্তি কৰোঁ চবেই একেলগে কাম কৰি আছোঁ তো বিভিন্ন জেগাৰ মানুহ লগ পাইছোঁ ভাল লাগিছে কাম কৰিও ভাল লাগিছে আপোনালোকে কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো চাব কমেণ্ট দিব কেনেকুৱা লাগিছে আৰু চাওক আমাৰ পাইলট এইবোৰ পাইলট এতিয়া গাড়ী চলাব আৰু আগলৈ গৈ আছোঁ আৰু আকৌ আজিৰ দিনটো চাগে ঘূৰি ফুৰিম চাগে আৰু ভাল লাগিছে গাড়ীতে উঠি আছোঁ কামো হোৱা নাই আজি ইমানকৈ তাত আধা কৰি থৈ আহিলোঁ ওদালগুৰি বুলি কয় আমাৰ একেবাৰে এৰিয়াত অলপ আগলৈ গাঁৱৰ পৰা অলপ আগলৈ এতিয়া আকৌ আগলৈ গৈ আছোঁ আগত কাম হ'ব বুলি কৈছে আমাৰ আগলৈ অলপ তেনেকৈ হৈ আছে আৰু অহা যোৱা হৈ আছে আমাৰ ঘূৰি ফুৰি ভালে লাগিছে বেয়া হোৱা নাই দেখা নাই দেখাই দিবা হয় হয় ইয়াতে আমি জানিব লাগিব আহি পাই গ'লোঁ আমি কামত ধৰিব লাগিব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে ইপিনে গাঁৱৰে দাদা ভাইটিহঁতে সকলো আমাৰ একেখন গাঁৱৰে আমি কামত লাগিব চাওক ছাইডৰ মাটিবোৰ মিলাই থকা হৈছে আমি এইটো কামতে আহিছোঁ অলপ অলপ মিলাই দিওঁ চাইডে এইপিনে চাওক আমাৰ কাৰণে হেৰি কৰিবচোন ছাইডটো মিলাই আছোঁ এইপিনে মাটিখিনি মিলাই দিব লাগে ছাইডৰ মাটিবোৰ এইখিনি আছে আগলৈ যাব লাগিব আৰু আজি এইখিনিয়ে কাম লাহে লাহে কৰি থাকিম আৰু এইপিনে কামত লাগি আছে ইহঁতে তো মই অলপ ভিডিঅ' বনাই লৈছোঁ এতিয়া মই কামত লাগিব ইহঁতৰ লগত অকল ভিডিঅ'কে বনাই থাকিলেও নহয় তো ইয়াতে কাম হৈ গ'ল এতিয়া আমি যাব ওলাইছোঁ আগৰ জেগালৈ তো তাতে কাম চলিব তো আজি ব্লগ ইমানে আছিল